হাই গাইজ, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে। আজি বহুত দিনৰ মূৰত ভিডিঅ' বনাইছোঁ। আপোনালোকে মোক পাহৰিয়ে গৈছিলে চাগে ভিডিঅ' নিদিয়াৰ বাবে। আচলতে মোৰ দুটামান ভিডিঅ' বনাই থোৱা আছে এতিয়াও, কিন্তু এডিট কৰিব টাইম পোৱা নাই, সেইটো কাৰণে ভিডিঅ' দিয়া নাই মই। আৰু মই গুৱাহাটীতো নাছিলোঁ, আজি ট্ৰেইনত আহি পাইছোঁ আৰু ট্ৰেইনৰ পৰা আহোঁতে পূৰা বৰষুণত তিতি গৈছোঁ, সেইটো কাৰণে মোৰ মাতটো অলপ বহি গৈছে। আৰু মই ট্ৰেইনত যাওঁতেও বৰষুণত তিতিছোঁ। মই 12টাত গৈছিলোঁ 4 দিনমানৰ আগতে, আৰু 12টাত যাওঁতে চিমেণ্ট চাপৰি ষ্টেচনত নামোতে তাতে পূৰা ধুমুহা বতাহ হৈছিলে, তেতিয়া পূৰা মূৰৰ পৰা ভিজি গৈছোঁ। আজি আহোঁতে গোটেই ভিজিছোঁ, সেইটো কাৰণে মাত বহি গৈছে। মই বৰষুণতে তিতি আছোঁ এইকেইদিন। আৰু আহি পাই মই গা পা ধুই শুই ল'লোঁ, 3 ঘণ্টামানেই শুলোঁ চাগে আজি। কালি ট্ৰেইনত মোৰ একেবাৰে শুৱা নহ'ল, আৰু ওচৰতে 3-4জনীমান ছোৱালী বহি আছিলে, তাত ইমান কথা পাতি আহিছে, নিজেও শুৱা নাই, বেলেগকো শুব নিদিলে ভালকৈ। মই একেবাৰে নুশুলোঁ, সেইটো কাৰণে আহি পাই শুই ল'লোঁ ধুনীয়াকৈ। আৰু শুই উঠি এতিয়া মুখ চুখ ধুই চাহ একাপ খাই ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। আৰু আপোনালোকে ভিডিঅ'টো গম পাইছে চাগে, থাম্বনেইলটো চাই গম পাইছে চাগে আজিৰ ভিডিঅ'টো কি হ'ব। আৰু আপোনালোকে জানে আমি ফ্লেটত আছোঁ যদিও ৰেণ্টত আছোঁ। আৰু এইটো মোৰ লাষ্ট ভিডিঅ' হ'ব এইটো ৰুমত। আপোনালোকে এইটো ৰুমৰ ভিডিঅ' আজিৰ পৰা চাব নাপায়, আৰু এইটো লাষ্ট ভিডিঅ'। আমি এইটো ফ্লেট এৰিম আৰু বেলেগ এটা ফ্লেট চাইছে, নতুন ফ্লেট, আৰু আমি ৰেণ্টত আছোঁ ইয়াতে। এতিয়াও ৰেণ্টতে চাইছে বাৰু নতুন ফ্লেট, আৰু কোনখিনিত চাইছে মই এতিয়ালৈকে নাজানো, কাৰণ মই নাছিলোঁৱে, দাদাহঁতে ঠিক কৰিছে। কাইলৈ বেলেগ এটা ৰুমত আমি চিফ্ট হ'ম। সিফালে বস্তু পেকিং কৰিব আছে, এতিয়ালৈকে একোৱে পেকিং কৰা নাই। এইটো মই চিমেণ্ট চাপৰি যোৱাৰ আগতে এইটো পেকিং কৰিছিলোঁ, আৰু ইফালে গডৰেজৰখিনি পেকিং কৰিব আছে। বৌৰ পেকিং কৰি আছে, বৌয়ে কালিৰ পৰা কৰিছে নেকি, পেকিং হৈ আছে তাৰ অলপ। আৰু সৰু দাদাৰ এইখিনিও মই পেকিং কৰি দিব লাগিব চাগে। আজি ৰাতিটো পেকিং কৰোঁতেই যাব। এতিয়া ইভিনিং 4টামান বাজিলেই, সেইটো কাৰণে পেকিং কৰাৰ আগতে ভিডিঅ'টো ষ্টাৰ্ট কৰি লৈছোঁ। মিছ কৰিম ৰুমটো বহুত, এইটো লাষ্ট ভিডিঅ' মোৰ, বহুত মিছ কৰিম। আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব, আৰু নতুন ৰুম ক'ত কি কেনেকুৱা লৈছে তাকো কাইলৈ আপোনালোকক দেখুৱাম। আৰু কিয় এইটো ৰুম আমি চেঞ্জ কৰিছোঁ তাকো ক'ম বাৰু, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু ঠিক আছে, এতিয়া মই বস্তুখিনি পেকিং কৰি লওঁ, টাইম নহ'ব কাইলৈ পেকিং কৰিবলৈ। আজি ৰাতি গোটেই পেকিং কৰিব লাগিব। অকল মোৰ বস্তুখিনিয়ে নহয়, বাহিৰৰ বস্তুখিনি পেকিং কৰিব লাগিব। ইফালে বৌ আধা আধি পেকিং কৰি থৈ দিছে বাৰু মই নাথাকোঁতে। আৰু এয়া মোৰ ৰুমৰ অৱস্থা চাওক, গোটেই পেকিং চলি আছে। মই ৰাতিপুৱাও অলপ কৰিছোঁ বাৰু আহি পাই। আৰু ইফালেও এয়া পেকিং হৈ আছে, ইফালে গডৰেজৰখিনি পেকিং কৰিব আছেই। আৰু ইফালে এয়া বাহিৰৰ ৰুমৰ অৱস্থা চাওক কেনেকুৱা হৈ গৈছে, গোটেই পেকিং চলি আছে। ইফালে কাৰ্টুন, বৌয়ে এইটো বাহিৰৰ বস্তু কেইটামান পেকিং কৰিলে, আৰু ইফালে ইহঁতৰ ৰুমতো পেকিং হৈ আছে। আৰু ইফালে কাৰ্টুন পেকিং কৰিব লাগিব বহুত, সেইটো কাৰণে কাৰ্টুন আনি থৈ দিছে। আৰু ইফালে দাদাৰ ৰুমটো ইফালে পেকিং হৈ আছে অলপ অলপকৈ, এয়া হৈ আছে আধা আধি। আৰু ইফালে আছে বাহিৰৰ কেইটা পেকিং কৰিব আছে, আজি ৰাতিৰ ভিতৰতে গোটেই পেকিং কৰিব লাগিব। ইফালে চফাটো অলপ পেকিং কৰি থৈ দিছে, গোটেই আজি ৰাতিৰ ভিতৰতে কৰিব লাগিব। ৰাতিপুৱাতো টাইম নহ'ব, ৰাতিপুৱা ওলাই যাবই লাগিব ইয়াৰ পৰা। পেহা খালি কি কিবা ভাত খালি নাই? ভিডিঅ' বনাইছোঁ, পেকিং কৰিবলৈ কিবা কৰিছোঁ আকৌ। পেহীৰ বোলে কান্দিব মন গৈছে, ৰুম এৰিম যে আমি কাইলৈ। বেয়া লাগিছে, পেহীহঁতে আহিছে, ইহঁতে পূজা কৰি আহিলে নতুন ৰুমত। ক'ৰ পৰা কেনেকৈ পেকিং কৰি তাকে ভাবি আছোঁ। চাই ভিডিঅ' বনাই ইয়া মা, এতিয়া পেকিং কৰাত লাগি যাম আৰু। মানে লাহে লাহে আপোনাৰ বস্তুটো অলপ অলপকৈ বঢ়াই বঢ়াই গৈ থাকিব লাগিব। প্ৰথম দিনতো একদম লাহে লাহে অকণমান অকণমান। গুড ইভিনিং এভৰিৱান। আৰু এইখিনি মই এনেই অকণমান ভিডিঅ' কৰি থৈ দিছোঁ। এতিয়া আমি ৰুমত গৈ আছোঁগৈ, কাইলৈ আমি ইয়াৰ পৰা ওলাই যাম, সেইবাবে মই অকণমান এনেই ভিডিঅ' কৰি থৈ দিছোঁ। ইফালে চুইমিং পুলত পূৰা পানী ভৰ্তি হৈ গৈছে, বৰষুণ দি আছে যে এইকেইদিন। এয়া মোৰ পেকিং চলি আছে, এতিয়া ৰাতি 9টা বাজিছে। আপোনালোকক ইভিনিং কৈছিলোঁ মই পেকিং কৰিম আৰু বুলি চাহ খোৱাৰ পিছত, কিন্তু মোৰ তেতিয়া পেকিং কৰা নহ'ল। মাক ডক্টৰৰ ওচৰত লৈ গৈছিলোঁ, মাৰ থেৰাপি চলি আছে, ডেইলি কৰিব লগা হয় থেৰাপি, অলপ প্ৰব্লেম হৈছে, তাকে মাক লৈ গ'লোঁ আজি। এইকেইদিন বৌহঁতে লৈ গৈ আছে, কিন্তু আজি মই লৈ গ'লোঁ, সেইটো কাৰণে মোৰ সন্ধিয়া পেকিং কৰা নহ'ল। এতিয়া পেকিং কৰিবলৈ ষ্টাৰ্ট কৰিলোৱেই। ইফালে চাওক গোটেই
গডৰেজৰ কাপোৰ উলিয়ালো মাথা বেয়া হৈ গৈছে বস্তু চাই ক'ৰ পৰা কেনেকৈ পেকিং কৰিম তাকে ভাবি আছোঁ অলপ বহি লৈছোঁগৈ ইমানখিনি বস্তু কেনেকৈ পেকিং কৰিম জানো এয়া চাওক আৰু এই তলতো বেগ আছে এয়া চাওক মোৰ ৰুমৰ অৱস্থা ইফালে গডৰেজৰ পৰা কেইটামান বস্তু উলিয়ালোঁ তলৰখিনি উলিয়াব আছেই ইফালেও আছে উলিয়াবলৈ আৰু এয়া বিচনাত ভৰ্তি হৈ গৈছে ইফালেও আছে পুৰা আনচিজিল হৈ আছে পেকিং হৈয়ে আছে ইফালে বেগ আৰু ইফালে মোৰ বেগ এয়া আৰু বেগ উলিয়াব আছেই বেগৰে এটা কাৰ্টুন লাগিব চাগে ইফালে টেবুলৰ অৱস্থা চাওক কেনেকুৱা হৈছে পুৰা একেবাৰে বস্তুখিনি চাই মোৰ মাথা বেয়া হৈ গৈছে ইফালে আৰু বেগ আছেই বেগখিনি পেকিং কৰিবলৈকে এটা ট্ৰলি লাগিব চাগে এনেই বস্তুবিলাক লোৱা হয় তেনেকৈ ইউজ কৰাই নহয় মোৰ আৰু এতিয়া মই বস্তুখিনি এনেকুৱা বেগ লৈ লৈছোঁ মই লোৱা নাই বাৰু দাদাই কিনি থৈ দিছে মই আজি আহিছোঁ তাৰ পৰা আৰু এনেকুৱা দুখনমান আছে আৰু যিমান পাৰোঁ ইয়াতে ভৰাম যিমান ধৰে আৰু বাকীখিনি বেগত ভৰাম আৰু ঠিক আছে এতিয়া মই পেকিং কৰি লওঁ পেকিং কৰাটোনো কি দেখুৱাম আপোনালোকক আৰু এতিয়া মই আপোনালোকক বস্তু এটা দেখুৱাম এয়া টেকেলি মই পইচা ভৰাওঁ কোনে কোনে টেকেলিত পইচা ভৰাই জনাবচোন মই একেবাৰে সৰুৰ পৰাই ভৰাওঁ আৰু এতিয়া ভৰাই থাকোঁ মাজে মাজে আৰু কইনছ নভৰাওঁ মই নোটবিলাক ভৰাওঁ নিজৰ হাত খৰচৰ পৰাই ভৰাওঁ আপোনালোকেও তেনেকৈ কৰিব যেতিয়া কেতিয়াবা বহুত কামত আহে গম নোপোৱাকৈ বহুত হৈ যায় কেতিয়াবা নিজৰ হাত খৰচৰ পৰা কেতিয়াবা বেছিকৈ থাকিলে 500কৈ ভৰাওঁ আৰু কেতিয়াবা অলপ কমকৈ থাকিলে 100 200কৈ যিমান পাৰোঁ ভৰাওঁ আৰু সদায় যে 500কৈ ভৰাওঁ তেনেকুৱা নহয় কেতিয়াবা 100 200 আৰু 500 এই তিনিটাই ভৰাওঁ মই এনেকৈ 10 টকা 20 টকা তেনেকৈ নভৰাওঁ আপোনালোকে নিজৰ হাত খৰচৰ পৰা তেনেকৈ ভৰাব বেংকত হ'লেও তেনেকৈ টেকেলিত ঘৰতে থ'ব পাৰি কেতিয়াবা বহুত কামত আহে চ' আপোনালোকে ভৰাব মই একেবাৰে সৰুৰ পৰা ভৰাওঁ আৰু এতিয়াও ভৰাওঁ বিয়াৰ পিছতো চাগে এনেকৈ ভৰাম চাগে এনেকৈ থৈ ভাল লাগে বেংকত থোৱাটো বেলেগ হয় নহয় জানো এনেকৈ টেকেলিত আপোনালোকে ভৰাব কামত আহিব কেতিয়াবা আলহী আহিলে সৰু ল'ৰা ছোৱালীবিলাকক পইচা দিয়ে নহয় তেতিয়া ইহঁতকো এনেকৈ টেকেলি এটা কিনি থৈ দিব তাতে ভৰাব দিব হয় এনেই খোৱা বস্তুবিলাক কিনি খোৱাতকৈ টেকেলিত ভৰালে বেছি ভাল হয় চ' আপোনালোকে তেনেকৈ কৰিব বহুত কামত আহিব কেতিয়াবা বিপদত ঠিক আছে এতিয়া মই পেকিং কৰি লওঁ পেকিং কৰাটোনো কি দেখুৱাম আৰু ন হেল্ল' এভৰিৱান গুড মৰ্ণিং আজি নেক্সট ডে হয় কালি আপোনালোকক কৈছিলে আমি নতুন ৰুমত শ্বিফ্ট হ'ম বুলি পূৰা পেকিং কৰা হৈ গ'ল এতিয়া চবে খালী হৈছে আৰু এয়া মোৰ ৰুমৰ অৱস্থা চাওক পেকিং কৰা আছে গোটেই আৰু চব পেকিং হৈ গৈছে বাহিৰৰখিনিও মানুহ মাতিছে বাৰু বস্তুখিনি নিবলৈ নহ'লে আমি গোটেইখিনি নিব নোৱাৰিম আৰু চাই থাকিব আজি নতুন ৰুমটো আপোনালোককো দেখুৱাম ময়ো এতিয়ালৈকে দেখা নাই বাৰু তেতিয়া ময়ো ফাৰ্ষ্ট চাম আৰু লগতে আপোনালোককো দেখুৱাম কেনেকুৱা বা হয় ৰুমটো মানে বেলকনিৰ পৰা ভিডিঅ' অকণমান কৰি থৈ দিম মিছ কৰিম সদায় ইয়াতে ওলাই ভিডিঅ' কৰি থাকোঁ চাহ তাহ খাই থাকোঁ বহুত মিছ কৰিম ইফালে আমাৰ বস্তু পেকিং কৰি আছে সৰু সুৰাখিনি আমি নিজে পেকিং কৰিলোঁ আৰু ইফালে পেকিং কৰা মানুহ মাতিছোঁ আমি বহুত ধুনীয়াকৈ পেকিং কৰি ইহঁতে আপোনালোকে দেখিছেই চাগে আপোনালোকেও কেতিয়াবা ৰুম শ্বিফ্ট কৰিলে ইহঁতক মাতি ল'ব পাৰে বহুত ধুনীয়াকৈ পেকিং কৰি লৈ যায় ইহঁতে বস্তুখিনি বেয়া হোৱাৰ চান্স নাথাকে এতিয়া পুৰণা ৰুমত মা আৰু মইহে আছোঁ ইহঁতে নতুন ৰুমত বস্তুখিনি শ্বিফ্ট কৰিব গৈছে আৰু ইফালে পাৰকেইটা মায়ে চাউল দি থৈ দিছে আজি লাষ্ট এতিয়া মই চাউল দি ল'ম আজিৰ পৰা দিব নাপাম আৰু বুলপাই কিন্দুঙে নেগুপাগিব না আজি কমকৈ আহিছে বৰষুণ দি আছে যে ইফালে এটা দুটাকৈ আহিয়ে আছে এটা আছে 1 2 3 4 5 6টা আছে আৰু এটা আহিছে ইফালে ইয়া দুটা আহিছে দুটা কপাক বাকলি কাপি ল'লোঁ বিকাল
ভোক লাগি গৈছে আৰু এতিয়ালৈকে আমাৰ লোডিং কৰিয়ে হোৱা নাই এটা গাড়ী গ'ল আৰু এইফালে তলত লোডিং কৰি আছে মানে ওপৰৰ পৰা আনি আছে এতিয়া গাড়ীত ভৰা লোডিং কৰিব আছে মানে তাকে ভোক লাগি গৈছে সেইধৰণে ভাইটিক দোকানত পঠিয়ালোঁ কিবা এটা খাবলৈ এতিয়া মই তলতে ৰখি আছোঁ ইফালে পূৰা লোডিং কৰিব এতিয়া 3টা বেছি 3:30 বেছিয়ে হৈ গ'ল এতিয়ালৈকে হোৱাগৈ নাই ইমান ধুনীয়াকৈ ফুলকেইটা ফুলি আছে তাকে ভিডিঅ' অকণমান কৰি থলোঁ আৰু ভাইটিক দোকানত পঠিয়াই তলত ৰখি আছিলোঁ মই ফুলকেইটা দেখি ভিডিঅ' নকৰাকৈ থাকিব নোৱাৰিলোঁ আৰু ইফালে মনটো বেয়া লাগি আছে বহুত অলপ পিছত ইয়াৰ পৰা ওলাই যাম আৰু আমি একেবাৰে নিজৰ ঘৰ নহ'লে কি হয় এটা ঘৰত বহুত দিন থকাৰ পিছত নিজৰ নিচিনাই হৈ যায়গৈ চ' বেয়া লাগি আছে মনবোৰ চবৰে আৰু ইফালেও ধুনীয়াকৈ ফুল ফুলি আছে আৰু সেইখিনিতে আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ সকলোৱে ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো আৰু সকলোৱে প্লিজ মোৰ ভিডিঅ'বোৰ চাব লাইক কমেণ্ট কৰিব পাৰিলে শ্বেয়াৰ কৰি দিব আৰু এয়া আমাৰ পেটিছা সিফালে 4টা আছিলে ভাইটিৰ ভাগটো লৈ ল'লে আৰু এইটো মা মোৰ আৰু কাম কৰা বাইদেউজনীৰ আৰু এতিয়া সময় হৈছে সন্ধিয়া 6:30 মান বাজিলে আমি পেটিছ খাই মেলি এতিয়া ৰুমৰ পৰা একেবাৰে ওলাই গৈছোঁগৈ আৰু ইফালে মোৰ এল'ভেৰা কেইটা মই নিজে তললৈ লৈ গৈ আছোঁ ইহঁতে গাড়ী লৈ যাব মই জাষ্ট তললৈ নমাই দিছোঁ লিফ্টত গৈ আছোঁ এতিয়া ফাইনেলি আমাৰ ৰুমটো খালী কৰা হৈ গ'ল চিফ্ট কৰি হোৱাগৈ নাই জাষ্ট তললৈ গোটেই বস্তুখিনি নমালোঁ আৰু এতিয়া নতুন ৰুমলৈ মই গৈ আছোঁ বস্তুখিনি ভাইটিয়ে ইহঁতে লৈ যাব আৰু এতিয়া মায়ে মই গৈ থাকোঁ দাদা ল'ব আহিছে আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব তাতে এতিয়া গৈ পাই আপোনালোকক নতুন ৰুমটো দেখুৱাম এয়া আমাৰ নতুন ৰুম আপোনালোকে ৱালটো বেলেগ দেখিছে চাগে তাতে আমাৰ গোটেই হোৱাইট কালাৰ আছিলে ৱালবিলাক ইয়াতে ব্লু দিয়া আছে এয়া মোৰ ৰুম ইফালে এইমাত্ৰ আহি পাইছোঁ দিনটো লাগি গৈছে চিফ্ট হওঁতে এতিয়া একো চিজিল হোৱাগৈ নাই জাষ্ট বস্তুকেইটা সোমাইছোঁ ইয়াৰ ঠিক ঠাক কৰাগৈ নাই এতিয়া মই বেক কেমেৰা কৰি গোটেই ৰুমখিনি দেখুৱাই দিওঁ আপোনালোকক এবাৰ এইটো হৈছে মোৰ ৰুম আৰু ইফালে খিৰিকী আছে আৰু ইয়া গডৰেজখিনি ইয়াতে থৈ দিছোঁ আৰু ইফালে বস্তুখিনি ভালকৈ ঠিক ঠাক কৰাগৈ নাই জাষ্ট বস্তুখিনি সোমাইছোঁ আৰু ইফালে ইয়াতে গডৰেজ এটেচ আছে এটা গ্লাছ আছে মিৰৰ আৰু ইফালেও খিৰিকী আৰু ইয়াতে 2টা খিৰিকী আছে আৰু আগৰ ৰুমত এটা খিৰিকী আছিলে আৰু নেক্সট ইফালে কমন বাথৰুম ইফালে আৰু এয়া দাদাহঁতৰ বৌহঁতৰ ৰুম ইহঁতৰ বাথৰুম এটেচ আছে ইফালে ইহঁতৰো একো ঠিক ঠাক কৰাগৈ নাই জাষ্ট বস্তুখিনি চবেই সোমাইছোঁহে এতিয়া এইটো ইফালে ৰুম আৰু ইফালে বেলকনি আছে ইহঁতৰ ৰুমত ইফালে মা কাপোৰ মেলি আছে এয়া আৰু নেক্সট ৰুমটো দেখুৱাই দিওঁ আৰু ইফালে টিভিটো ইয়াতে থৈ দিছে ইয়াতে সৰু দাদা থাকিব চাগে ইফালেও খিৰিকী আছে ইফালে এটা আৰু এইফালে গডৰেজখিনি এনেকৈ থৈ দিছোঁ চিজিল হোৱাগৈ নাই জাষ্ট সোমাইছোঁ আৰু বস্তুখিনি আৰু ইফালে ডাইনিং ৰুম হ'ব কাই ভাবিন দকাবনে এয়া কিটচেন কিবা বনাইছে বৌহঁতে দিনৰ পৰা ইয়াতে আছিলে আমি ইয়াতে ইহঁতে ঠিক ঠাক কৰি আছিলে আমি তাতে আছিলোঁ কিবা বনাইছে মাছ বনাইছে ইয়াত নতুন কিটচেন ইয়াতে ফাৰ্নিচ আছে তাতে ফাৰ্নিচ নাছিলে কিটচেনটো পাপা কাইমে বিলিখতা একো ঠিক ঠাক কৰাগৈ নাই ইয়াতে আৰু ইফালে ড্ৰয়িং ৰুম আপোনালোকে পানী খাব নেকি খাইছে ন ইফালে বেলকনি আছে নেকি বাৰু আছে ন তাকে ভাবি আছোঁ ইয়াতে ক'ৰবাত মিলাব লাগিব আৰু চাগে কাৰ্টুনখিনি কিবা কৰিলে ইয়াতে থ'ব পৰা যাব চাগে এটা চাইডে ইয়াৰ ওচৰতে লিফ্ট আছে আৰু ইফালে চিৰি আমাৰ বেছি ওপৰত নহয় ফাৰ্ষ্ট ফ্ল'ৰ হয় আগৰ ৰুমটোত আমাৰ 5th ফ্ল'ৰ আছিলে ইয়াতে ফাৰ্ষ্ট ফ্ল'ৰ ঠিকে আছে আৰু ইফালে ধুনীয়াকৈ টাইলছ পৰা আছে বাহিৰতো ভালেই লাগিছে বাৰু ৰুমটো নকমিলোঁ
আৰু এয়া আছিলে আমাৰ নতুন ৰুম কেনেকুৱা লাগিব থাকি নাজানো আৰু আজি ফাৰ্ষ্ট ডে পিছত ভালকৈ দেখুৱাম আৰু বস্তুখিনি ঠিক কৰাৰ পিছত ভালেই লাগিব যেন লাগিছে আৰু ৰুমখিনি অলপ আগৰ ৰুমতকৈ অলপ সৰু হয় কিন্তু ঠিকে আছে আৰু চবৰে ছেপাৰেট ৰুম সৰুলৈ একো প্ৰব্লেম নাই ঠিকে আছে আৰু ঠিক আছে এতিয়া মই ভাত খাই ল'ম মই মাছ চব্জি বনাই থৈ দিছে দিনটো একোৱেই খোৱা নাই তাতে একো গেছ চেছো নাছিলে আৰু পানীও ভালকৈ খোৱা নাই খোৱাটো খুলি দিলে তাতে বহুত বেছি ভোক লাগি আছে তাকে এতিয়া এনেকৈ ভাত খাই লওঁ তাৰপিছত লাহে লাহে ঠিক ঠাক কৰিম আৰু বস্তুখিনি গা ধুলোঁ এইমাত্ৰ ৰাতি 11টা বাজিলে ৰাতি গা ধুব লগা হৈছে দিনতে গা ধোৱা আছিলে তাৰপিছত ইমান ধূলি লাগি গৈছিলে তাকে এতিয়া ৰুমটো অলপ চিজিল কৰিলোঁ ইমান ভালকৈ চিজিল কৰা নাই এনেই থাকিব পৰাকৈ আজি ঠিক কৰি লৈছোঁ আৰু কাইলৈ ভালকৈ ঠিক কৰি ল'ম আৰু ইফালে টেবুল ঠিক কৰি ল'লোঁ 1 মিনিট বেক কেমেৰা কৰি দেখুৱাই দিছোঁ এবাৰ ইফালে ইফালে টেবুল ঠিক কৰিলোঁ ফাৰ্ষ্টতে আৰু গডৰেজত এতিয়ালৈকে একো ভৰোৱা নাই বেগতে আছে কাপোৰ আৰু ইফালে কাপোৰ মেলি থৈ দিছোঁ আৰু ইফালেও খিৰিকী পৰ্দা লগোৱা নাই কাইলৈ দিনত লগাম আৰু ইফালে বিচনাটো ঠিক কৰি ল'লোঁ ইফালে কাৰ্টুনত আছে আনবক্সিং কৰিবলৈ এয়াই এনেই আজি ৰাতি থাকিব পৰাকৈ ঠিক কৰি ল'লোঁ আৰু এতিয়া বহুত বেছি ভাগৰ লাগিছে আৰু ঠিক নকৰোঁ কাইলৈ টাইম নহ'ব মোৰ কাইলৈ ইউনিভাৰ্চিটি যাব আছে সেইটো কাৰণে ৰাতি দেৰি হ'লেও অলপ ঠিক কৰি লৈছোঁ আৰু চ' আজিৰ ভিডিঅ'টি মানে নেক্সট ভিডিঅ'ত সকলোকে লগ পাম আজিলৈ বাই বাই